তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে দুখ আৰু কষ্টৰ মাজতে আছে যদি সঁচাকৈ আপোনালোকৰ দুখ আৰু কষ্টৰ মাজত আছে ন তেনেহ'লে ভিডিঅ'টো চাওক আৰু কালা কষ্ট বাঢ়ি যাব এনেকুৱা এটা ভিডিঅ' আপোনালোকৰ সন্মুখত আজি লৈ আহিছোঁ তো গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক সৰু এটা ক্লিপ দেখুৱাই দিওঁ এই ক্লিপটো আপোনালোকে চাওক গাইজ। তো গাইজ আপোনালোকে তো ক্লিপটো চালে ন তো গাইজ এই ছোৱালী দুটা মানে কি ভাবিছে তেওঁলোকৰ মাইণ্ডত কি কিবা নাই নেকি বে কি মানে তহঁতে কি ভাবি আছ বে তহঁত ছোৱালী হয় মানে অলপ লাজ চৰম বুলি কিবা এটা থাকিব লাগে ন কিয় তহঁতে এইবিলাক কৰ ঘৰত কৰ যিকোনো ঠাইত কৰ কিন্তু এইবিলাক কিয় ছ'চিয়েল মিডিয়াত আকৌ কিয় আপলোড কৰিব লাগে অলপ মানে মাইণ্ডত কিবা থাকিব লাগে ন তহঁতৰ কাৰণে আৰু বহুতো নাৰী মানে সন্মান ইয়াত কথা আছে তো তহঁতে এইবিলাক যদি কৰ তেনে বহুতো মানুহৰ ইয়াত সন্মানটো মানে কমি যায় কিয়নো তহঁতে হৈছে ছোৱালী এনেকুৱা কৰিব নাপায় ন যদি কৰিছ তেনেহ'লে সেইবিলাক আকৌ কিয় ছ'চিয়েল মিডিয়াত আপলোড কৰিব লাগে তো গাইজ আমি সকলোৱে জানে নাৰীক আমি সন্মান কৰিব লাগে শ্ৰদ্ধা কৰিব লাগে আমি নাৰীক সন্মানো কৰোঁ শ্ৰদ্ধাও কৰোঁ কিন্তু গাইজ এইসকলৰ কাৰণে নাৰীৰ সন্মানটো কিন্তু কমি যায় কিয়নো তেওঁলোকে এনেকুৱা কৰি আকৌ ছ'চিয়েল মিডিয়াত আপলোড কৰি দিয়া কিন্তু গাইজ এওঁলোকৰ কি লাজ চৰম বুলি কিবা নাই নেকি মেণ্টেল নেকি এইবিলাক কিমান মানে কমন চেঞ্চ বুলি কিবা নাই নেকি বে তহঁতে মানে কি ভাবি আছ অলপ মানে কমন চেঞ্চ কিবা এটা থাকিব লাগে ন নাপায় নে তেনেকুৱা কৰিবলৈ তহঁতে যি কৰিব আছ ঘৰত কৰ কেমেৰা অন কৰি এইবিলাক কিয় কৰিব লাগে যদিও কিবা কাৰণত কেমেৰাত মানে ভিডিঅ'টো হৈ গৈছে সেইটো আকৌ কিয় মানে ছ'চিয়েল মিডিয়াত কিয় আপলোড কৰিব লাগে কিবা এটা থাকিব লাগে ন মাইণ্ডত কিয়নো তহঁত ছোৱালী হয় এইবিলাক তহঁতৰ কাৰণে বহুতো নাৰী ইয়াত মানে সন্মান লৈ কথা আছে কিয়নো তেওঁলোকেও নাৰী আৰু তহঁতেও নাৰী তহঁতক মানে আমি মানে নাৰীক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ কিন্তু তহঁতক এনেকৈ কিয় কৰিম তহঁতৰ মানে অলপ মানে কিবা কমন চেঞ্চ বুলি কিবা এটা থাকিব লাগে ন কিবা মানে মাইণ্ড বুলি কিবা থাকিব লাগে না তো গাইজ এনেকুৱা ভিডিঅ' পালে মানে ৰোষ্টাৰসকলে কিয় ৰোষ্ট নকৰিব এনেকুৱা এইবিলাক ভিডিঅ'ত যদি ৰোষ্টাৰসকলে ৰোষ্ট নকৰে ন তেনেহ'লে আৰু এইবিলাক ভিডিঅ'ৰ কাৰণে বাঢ়ি যাব কিন্তু গাইজ এনেকুৱা ভিডিঅ' যদি ৰোষ্ট কৰে ন তেনেহ'লে অসমৰ কেইটামান কুকুৰৰ নেজত লাগি যায় কিয়নো তেওঁলোকে ভাবে যেন তেওঁলোকৰ নেজটো কোনোবাই মানে চিধা কৰি আছে কিয়নো কুকুৰৰ নেজটো কেতিয়াও চিধা নহয় তেওঁলোকে মানে এনেকুৱা এটা অনুভৱ কৰে যেন তেওঁলোকৰ নেজ কোনোবাই চিধা কৰি আছে তো গাইজ এইটো আছিল আজিৰ এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পাইছে ন তেনেহ'লে ভিডিঅ'টো প্লিজ এটা লাইক কৰিব আৰু ভিডিঅ'টোৰ ওপৰত আপোনালোকে কি মতামত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো গাইজ এইটো আছিল আজিৰ এটা সৰু ভিডিঅ'।